ছোৱালীজনীৰ তেলেৰীয়া গাঁৱত ল'ৰাটোৰ নাম মোৰ মনত নাই চৈনুদ্দিন লগত বিয়া হৈছিল। ইয়াৰে বিয়াৰে কিছুদিন একমাহ ডেৰ মাহ পিছৰ পৰাই ঘৰুৱা দ্বন্দ্ব ঘৰুৱা কাজিয়া হৈ থাকে আৰু তাৰো সেই ফজুকুলি বজাৰতে গাঁওবুঢ়াৰ ঘৰত এটা মেল বহিছিল। সেই মেলত আমি এই কম্প্ৰমাইজ কৰি ছোৱালীজনীক আমি দি দিলোঁ তেখেতৰ ঘৰত, দৰাৰ ঘৰত দি দিলোঁ। তেওঁক গড় সংগ্ৰহ কৰি আছিলে আৰু এবাৰ মানে মাৰাৰ কাৰণে সিহঁতেও হুমকি দিছিল আৰু এইটো আমি শুনা পাইছিলোঁ তাতে গৈ। আৰু আজি সেইদিনাখন আমি যে দেখিলোঁ, আমি আজিও চাইছোঁ ছোৱালীজনীৰ গাত অনেক জখম আছে। মূৰত আপুনি ইফালে কাণৰ গুৰি এতিয়াও আপোনাৰ জখম হৈ আছে আৰু মূৰৰ ইফালেও আছে। আপোনালোকেও চাব পাৰিব, এইটো আমি ক'লে নহ'ব, জখমটো যে আছে আপোনালোকেও চাব পাৰিব। সেইকাৰণে আমাৰ ইমান জখম থকাৰ কাৰণে সন্দেহ হয় যে এইজনক মানে মাৰি ফেলে মানে ফাঁচি পায়। আত্মহত্যা নিজে আত্মহত্যা কৰা নাই, ৰূপ লৈছে। অঁ, এইটোৱেহে আমি আৰু জখম চাইহে কৈছোঁ। এইটো আমিতো দেখা নাই, আমি যোৱাও নাই। মইনুল হক ভাতিজি। কতদিন আগে নাইরন ছিল? আপনি কি বিচার চান তাই করেন? আমি একবারে ফাঁসির হুকুম চাই, আমি ওর ফাঁসির হুকুম চাই। মারের মতন মারতাম না গো, মারের মতন মারতাম না গো। আমি আর কিছুই চাই না। আমি থানায় গেছে, আমার একটু দেখবার দিল না। আমি কান দেখে আমার চেয়ারে দেখবার দিল না। থানায় কেস নেন এখন এর জন্য কি আর দেন না গো। দুজন ছোৱালী মৃত্যু, এই ছোৱালীজনী কেতিয়া কিমান দিন আগত ক'ত বিয়া হৈছে? মোটামুটি 1 বছৰমান আগত তেলেৰীয়া বিয়া হৈছে চৈমুদ্দিনৰ লগত। 1 বছৰমান হৈছে। বিয়া হোৱাৰ পিছত তেওঁলোকৰ হয়তো স্বামী স্ত্ৰীৰ মাজত কিবা দ্বন্দ্ব লাগিছিল। বিয়া হোৱাৰ 1 মাহ পিছৰ পৰাই তেওঁলোকৰ কাজিয়া হৈ আছে। আমি 2 মাহ 2.5 মাহ পিছতে এটা কেছ কৰিছিলোঁ। মোটামুটি 1 বছৰত তেওঁলোকৰ গাঁওবুঢ়াই ঘৰতে 2বাৰ সমাধান কৰি দিছে আৰু তাৰ ঘৰত 2বাৰ সমাধান কৰি দিছে, 4বাৰ সমাধান কৰি দিছে আৰু 5বাৰৰ মাতাই মাৰিয়ে পেলাইছে। কিহৰ কাৰণে এই দ্বন্দ্বটো লাগিছে? এই দ্বন্দ্বটো মানে সন্তান আছিল পেটত, এই সন্তানটো মাৰাৰ পৰা চেষ্টা কৰিছিল। সেই সন্তানটো প্ৰথমত এই ডেলিভাৰী হ'ব, ডক্টৰত ৰিপৰ্ট চিপৰ্ট চব আমি বনাই দিছোঁ, আমাৰ ঘৰৰ পৰাই টকা পইচা দি বনাই দিছোঁ। সন্তান হোৱাৰ 2 দিনমান আগত বিষ খুৱাই পেলাই সন্তানটো মাৰি পেলাইছে। তাৰপিছত মৰা সন্তানটো হৈছে। মৰা সন্তানটো হোৱাৰ পিছত সি কাকো মাতাও নাই, নিজে মাটি পুতিছে, কাকো মাতা নাই, আমাৰ একো খবৰ দিয়া নাই। মোটামুটি 15 দিনো হোৱা নাই, আমাকো খবৰ দিয়া নাই। সি গাঁৱৰ কোনো ইটো ঘৰৰ মানুহ সিটো ঘৰৰ মানুহে কোৱা নাই, নিজে গোৰ খান্দিছে, নিজে মাটি দিছে। এইটো কিহৰ কাৰণে কৰিছে সি জানে, নাই আমাকো অনুমান কৰা নাই এইবিলাক। যৌতুক আমাক যিখিনি দিব লগা আছিল সেইখিনি আমি দি দিছোঁ। আমাক 1 লাখ টকা দিব লগা আছিল, 40,000 টকা তাৰে প্ৰথমত যিটো বিয়াৰ মানে লেনা দেনা কৰিছিল তাৰ হাতত দিছিলোঁ। বাকী 30,000 টকা তাৰ ঘৰৰ গৰি এটা মানুহৰ হাতত দিছোঁ। বাকী মোটামুটি 40 তাক বিয়া দিয়াৰ 1 সপ্তাহমান পিছতে মোৰ ফাদাৰে ঢুকালে। ফাদাৰে ঢুকোৱাৰ পিছত আমাৰ 41 দিন পিছত যিটো আমাৰ কৰ্ম থাকে, 41 দিন কৰ্ম খুৱাই পেলাই সেইদিনা আমি 40,000 টকা দিছোঁ। আৰু মোটামুটি 15-20 দিন পিছত আৰু 30,000 টকা দিছোঁ। আৰু 30,000 টকা দিছোঁ এই আমাৰ যিবিলাক এৰি ধান খেতি কৰোঁ, এৰি খেতি কৰাৰ সময় দিছোঁ। মাজত কেছ কৰিছিলোঁ, মাৰিছিল। তাৰমানে তাৰ বইনী যিটো মানে বইনী যোৱা যিটো ইয়ত থাকে, লক্ষ্ণৌত থাকে, মাল চাল খাই পেলাই আহি সেই মাৰিছিল। তাৰ লগত সিও মাৰিছিল, দুটাই মাল খাইছিল, মাল খাই পেলাই মাৰিছিল। তেওঁৰ নাম ৰবিয়াল আছিল। তেখেতৰ নামত আমি কেছো কৰিছিলোঁ এটা। কেছ কৰাৰ পিছতো সি ধৰিও আনিছিল। ধৰি অনাৰ পিছত তেখেতে কৈছিল মাৰিছোঁ, কিয় মাৰিছোঁ, মাল খাইছোঁ, মালৰ নিচাত মাৰিছোঁ, ভুল হৈ গৈছে এনেকুৱা কৈছিল। তাৰপিছতো সি আৰু গাঁওবুঢ়াই মিলামিলি কৰি সেইটো আমাক সমাধান কৰি দিছিল। চৈমুদ্দিন হয় যে মই শুনা পালোঁ যে চিষ্টাৰজন ঢুকাইছে, কিন্তু আজি ইয়াত যিটো অৱস্থা চালোঁ, তাৰমানে যিটো গাত যিটো জখম হৈ আছে, এইটোতো ফাঁচি নিজে লোৱা নহয়, এইটো পৰিকল্পিত এটা হত্যাকাণ্ড।
ইয়াৰ আগতে মই খবৰ পাইছোঁ যে এই ছোৱালীজনীৰ ওচৰত মানে ল'ৰাটোৱে বিভিন্ন দাবী ধমকি দিয়ে আৰু যৌতুকৰ কাৰণে বিভিন্ন ধৰণৰ সময়ত অত্যাচাৰ কৰে আৰু এই সংঘাতত তাৰমানে আমাৰ কুৱাকুছি থানাত এখন এজাহাৰো দিয়া হৈছিল। এজাহাৰ দিয়াৰ পিছত সেই গাঁৱৰে তাৰমানে গাঁওবুঢ়াই বহি কেনে বস্তু এটা তাৰমানে মিলা প্ৰীতি কৰি দিছিল। মিলা প্ৰীতি কৰি দিয়াৰ পিছত তাৰমানে এই বস্তুটো মানে এটা সমাধান হৈছিল আৰু কি। কিন্তু ইয়াত আহি শুনা পালোঁ যে আজি কালি ৰাতিপুৱাই বোলে এই ছোৱালীটোক মাৰধৰ কৰিছিল। মাৰধৰ কৰাৰ পিছত তাৰমানে আমি শুনামতে মাৰধৰ কৰাৰ পিছত তাৰপিছত মানে ইয়ক মানে গলত ৰছী দি কেনে তাৰমানে এইটো নিজে ফাঁচি লোৱা বুলি এটা তাৰমানে ষড়যন্ত্ৰ কৰিছে। ইয়ক যে তাৰমানে হত্যা কৰিছে বা মাৰিছে এইটোৱে সঁচা। ইয়াত মানে ই নিজে ফাঁচি লোৱা নাই। ইয়াৰ অংগ প্ৰত্যংগত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ চিহ্ন আছে। গতিকে এইটো আমি আপোনালোকৰ জৰিয়তে এটা উচিত তদন্ত হ'ব বুলি আশা কৰিছোঁ আৰু প্ৰশাসনে ইয়াৰ এটা মীমাংসা উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিব বুলি আমি আশাবাদী।